ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহিলে দুখবৰ। আগষ্ট মাহত লাভ নকৰে অৰুণোদয়ৰ ধন। মুখ্যমন্ত্ৰীয়ে কৰিলে এয়া ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহিছে দুখবৰ। আগষ্ট মাহত লাভ নকৰে অৰুণোদয় আঁচনিৰ ধন। আগষ্ট মাহৰ পৰিৱৰ্তে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব ছেপ্টেম্বৰত। 17 ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় আঁচনি 3.0। এই আঁচনিৰ বাবে 40 লাখ হিতাধিকাৰীক সাঙুৰি লোৱা হ'ব। 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা। অৰুণোদয়ৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব পৰ্টেল। মহিলাসকলে সকলো অভাৱ অভিযোগ দিব পাৰিব এই পৰ্টেলত। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় পৰিয়াললৈ আহিছে ভাল খবৰ। LPGত 250 টকা লাভ কৰিব ৰাজ সাহায্য। অৰুণোদয়ৰ পৰিয়াললৈ LPGৰ ৰাজ সাহায্য। LPG কিনিলে 250 টকা ৰাজ সাহায্য দিব চৰকাৰে। 40 লাখ পৰিয়ালক সামৰি লোৱা হ'ব এই আঁচনিত। গেছৰ বাবে প্ৰপত্ৰ ঘৰে ঘৰে দিবলৈ যাব পঞ্চায়তৰ লোক। চিলিণ্ডাৰ ক্ৰয় কৰাৰ পিছতহে লাভ কৰিব 250 টকা। অন্যথা এই ধন লাভৰ পৰা বঞ্চিত হ'ব। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদত কপিল দিল্লী। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গৰজিল সংখ্যালঘু সংগ্ৰাম পৰিষদ। হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদত কপিল দিল্লী। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গৰজিল সংখ্যালঘু সংগ্ৰাম পৰিষদ। মুখ্যমন্ত্ৰীয়ে জনতাক সুৰক্ষা দিব পৰা নাই, যাৰ বাবে তেওঁ খিলঞ্জীয়াক অস্ত্ৰৰ লাইচেঞ্চ দিছে। বন্দুকৰ লাইচেঞ্চ দি তেওঁ হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিব বিচাৰিছে। অসমত গুজৰাটৰ দৰে পৰিৱেশ আনিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। মুছলমানৰ নিৰাপত্তাৰ কাৰণে মুছলমানে মাত মতাৰ পৰিস্থিতি আহিছে। অবৈধ বাংলাদেশীৰ নামত স্বদেশীক উচ্ছেদ কৰাটো মানি লোৱা নহ'ব। এইসকল লোকক অবৈধভাৱে উচ্ছেদ কৰা হৈছে। সকলো দল সংগঠনৰ সৈতে আলোচনাৰ মেজলৈ অহাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীক। দিল্লীত বৃহৎ প্ৰতিবাদ সাব্যস্ত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। 10 লাখৰ পৰিৱৰ্তে গুৱাহাটীত মানুহ আহিছে 20 লাখ। শীঘ্ৰেই খালী কৰা হ'ব গুৱাহাটী মহানগৰী। সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে চৰকাৰে চলাব অভিযান। শীঘ্ৰেই মহানগৰীত হ'ব উচ্ছেদ অভিযান। শীঘ্ৰেই খালী কৰা হ'ব গুৱাহাটী মহানগৰী। সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে চৰকাৰে চলাব অভিযান। খিলঞ্জীয়া নহয়, সন্দেহজনক লোকৰ বিৰুদ্ধে হ'ব উচ্ছেদ। বিভিন্ন স্থানৰ পৰা অহা মানুহক লৈ কৰা হ'ব জৰীপ। মহানগৰীত এনেকুৱা মানুহ কিমান সোমাইছে তাৰ পৰ্যবেক্ষণ হ'ব। 10 লাখৰ পৰিৱৰ্তে গুৱাহাটীত মানুহ আছে 20 লাখ। গুৱাহাটীয়ে এতিয়া বোজা ল'ব নোৱাৰা হৈছে। কেবিনেট বৈঠকৰ শেষত মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। 2 বছৰৰ পিছত USTM থাকিব নে নাথাকে তাৰ গেৰাণ্টি নাই। USTMক লৈ সৰ্বোচ্চ ন্যায়ালয়ে পাইছে ভয়ংকৰ তথ্য। 2 বছৰৰ পিছত USTM থাকিব নে নাথাকে তাৰ কোনো গেৰাণ্টি নাই। USTMক লৈ সৰ্বোচ্চ ন্যায়ালয়ে পাইছে ভয়ংকৰ তথ্য। USTMৰ সম্পূৰ্ণ এলেকা সংৰক্ষিত বনাঞ্চল। নতুন খবৰ অনুসৰি USTMৰ ভূমি সংৰক্ষিত বনাঞ্চল। USTM শিক্ষানুষ্ঠান নহয় ব্যৱসায়িক প্ৰতিষ্ঠান। USTM অসমত থকা হ'লে কেতিয়াবাই বন্ধ কৰি দিলোহেঁতেন। USTMৰ স্বত্বাধিকাৰীৰ সকলো কাণ্ডতে সোমোৱাৰ স্বভাৱ এটা আছে। USTMক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ মন্তব্য। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। আজিৰে পৰা হ্ৰাস পাল চিলিণ্ডাৰৰ মূল্য। ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যৰ তাৰতম্য কিমান জানো আহক। আজিৰে পৰা হ্ৰাস পাল চিলিণ্ডাৰৰ মূল্য। ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যৰ তাৰতম্য কিমান? 19 কেজি ওজনৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 33 টকা 50 পইচা হ্ৰাস। বজালীত ঘৰুৱা চিলিণ্ডাৰৰ দাম 895 টকা। বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1950 টকা 50 পইচা। বাক্সাত ঘৰুৱা চিলিণ্ডাৰৰ দাম 910 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1836 টকা 50 পইচা। বৰপেটাত ঘৰুৱা চিলিণ্ডাৰৰ দাম 895 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1950 টকা 50 পইচা। বিশ্বনাথত ঘৰুৱা চিলিণ্ডাৰৰ দাম 918 টকা 50 পইচা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1858 টকা। বঙাইগাঁৱত ঘৰুৱা চিলিণ্ডাৰৰ দাম 887 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1935 টকা। কাছাৰত ঘৰুৱা চিলিণ্ডাৰৰ দাম 987 টকা 50 পইচা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 2052 টকা। চৰাইদেউত ঘৰুৱা চিলিণ্ডাৰৰ দাম 868 টকা 50 পইচা
আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1701 টকা 50 পইচা। দৰঙত ঘৰুৱা চিলিণ্ডাৰৰ দাম 910 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1837 টকা। ধেমাজিত ঘৰুৱা চিলিণ্ডাৰৰ দাম 918 টকা 50 পইচা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1852 টকা 50 পইচা। ধুবুৰীত ঘৰুৱা চিলিণ্ডাৰৰ দাম 903 টকা 50 পইচা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1966 টকা 50 পইচা। ডিব্ৰুগড়ত ঘৰুৱা চিলিণ্ডাৰৰ দাম 852 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1675 টকা। ডিমা হাছাওত ঘৰুৱা চিলিণ্ডাৰৰ দাম 1011 টকা 50 পইচা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 2080 টকা 50 পইচা। গোৱালপাৰাত ঘৰুৱা চিলিণ্ডাৰৰ দাম 886 টকা 50 পইচা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1939 টকা 50 পইচা। গোলাঘাটত ঘৰুৱা চিলিণ্ডাৰৰ দাম 869 টকা 50 পইচা। গোলাঘাটত ঘৰুৱা চিলিণ্ডাৰৰ দাম 869 টকা 50 পইচা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1701 টকা 50 পইচা। হাইলাকান্দিত ঘৰুৱা চিলিণ্ডাৰৰ দাম 996 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 2064 টকা। হোজাইত ঘৰুৱা চিলিণ্ডাৰৰ দাম 925 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1863 টকা 50 পইচা। যোৰহাটত ঘৰুৱা চিলিণ্ডাৰৰ দাম 868 টকা 50 পইচা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1701 টকা 50 পইচা। কামৰূপ মেট্ৰত ঘৰুৱা চিলিণ্ডাৰৰ দাম 902 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1826 টকা। কাৰ্বি আংলঙত ঘৰুৱা চিলিণ্ডাৰৰ দাম 875 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1718 টকা। শ্ৰীভূমিত ঘৰুৱা চিলিণ্ডাৰৰ দাম 987 টকা 50 পইচা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 2052 টকা 50 পইচা। কোকৰাঝাৰত ঘৰুৱা চিলিণ্ডাৰৰ দাম 887 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1940 টকা। লখিমপুৰত ঘৰুৱা চিলিণ্ডাৰৰ দাম 918 টকা 50 পইচা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1858 টকা। মাজুলীত ঘৰুৱা চিলিণ্ডাৰৰ দাম 869 টকা 50 পইচা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1701 টকা 50 পইচা। মৰিগাঁৱত ঘৰুৱা চিলিণ্ডাৰৰ দাম 912 টকা 50 পইচা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1836 টকা 50 পইচা। নগাঁৱত ঘৰুৱা চিলিণ্ডাৰৰ দাম 925 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1863 টকা 50 পইচা। নলবাৰীত ঘৰুৱা চিলিণ্ডাৰৰ দাম 910 টকা 50 পইচা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1836 টকা। দক্ষিণ হালমাৰাত ঘৰুৱা চিলিণ্ডাৰৰ দাম 903 টকা 50 পইচা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1968 টকা। শিৱসাগৰত ঘৰুৱা চিলিণ্ডাৰৰ দাম 860 টকা 50 পইচা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1686 টকা। শোণিতপুৰত ঘৰুৱা চিলিণ্ডাৰৰ দাম 918 টকা 50 পইচা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1858 টকা। তিনিচুকীয়াত ঘৰুৱা চিলিণ্ডাৰৰ দাম 852 টকা 50 পইচা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1675 টকা। ওদালগুৰিত ঘৰুৱা চিলিণ্ডাৰৰ দাম 918 টকা 50 পইচা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1852 টকা 50 পইচা। পশ্চিম কাৰ্বি আংলঙত ঘৰুৱা চিলিণ্ডাৰৰ দাম 925 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1863 টকা 50 পইচা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, উইয়াম ঘাটৰ উচ্ছেদৰ আজি ৪ৰ্থটো দিন, এয়া মাথো আৰম্ভণি, এতিয়াও বহু বাকী। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে জোৰদাৰ গতিত চলিছে উচ্ছেদ অভিযান। উইয়াম ঘাটৰ উচ্ছেদৰ আজি ৪ৰ্থটো দিন, এয়া মাথো আৰম্ভণি, এতিয়াও বহু বাকী। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে জোৰদাৰ গতিত চলিছে উচ্ছেদ অভিযান। ২০০০ জন আৰক্ষীক লগত লৈ ৫টাকৈ স্থানত চলাব উচ্ছেদ। ৩ দিনতে প্ৰায় ২০০০ একৰ ভূমি বেদখলমুক্ত কৰা হৈছে। ২ আৰু ৩ নং দয়ালপুৰ, ৩ নং দলনি পথাৰৰ লগতে খেৰবাৰী, ২ নং মধুপুৰ আৰু বিদ্যাপুৰ গাঁৱত আজি উচ্ছেদ অভিযান চলিব। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, আজি ১ আগষ্ট, আজিৰে পৰা অসমৰ খিলঞ্জীয়াক দিয়া হ'ব লাইচেন্স, মুকলি হ'ব পৰ্টেল। আজিৰে পৰা অসমৰ খিলঞ্জীয়াক দিয়া হ'ব অস্ত্ৰৰ লাইচেন্স। আবেদন কৰিলেই লাভ কৰিব এই অনুজ্ঞাপত্ৰ। সংখ্যালঘু অধ্যুষিত জিলাৰ খিলঞ্জীয়াই কৰিব পাৰিব আবেদন। আজিৰ পৰাই মুকলি কৰা হ'ব পৰ্টেল। গৰুখুটিৰ কৃষকসকলেও আবেদন কৰিব পাৰিব। ধুবুৰী, গোৱালপাৰা, বৰপেটা, ৰূপহী, নগাঁও লগতে ধিং, লাহৰীঘাট, লখিমপুৰ লগতে মৰিগাঁও আৰু দৰঙৰ লগতে সংখ্যালঘু জিলাৰ খিলঞ্জীয়াই অস্ত্ৰৰ বাবে কৰিব পাৰিব আবেদন। মুখ্যমন্ত্ৰীয়ে কৰিলে এয়া ডাঙৰ মন্তব্য। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ,
নন্দিনী কাণ্ডৰ আন এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। নন্দিনীৰ দুৰ্ঘটনাৰ গোচৰত দালালি কৰা যান বাহন আৰক্ষী হামিদক গ্ৰেপ্তাৰ কৰা হৈছে। নন্দিনী কাণ্ডৰ আন এক ভয়ংকৰ তথ্য পোহৰলৈ। নন্দিনীৰ দুৰ্ঘটনাৰ গোচৰত দালালি কৰা যান বাহন আৰক্ষী হামিদক আটক কৰা হৈছে। নন্দিনী কাশ্যপৰ দুৰ্ঘটনাৰ পিছত দালালি কৰিছিল হামিদ আলীয়ে। গোচৰ উঠাই ল'বলৈ জোৰ দিছিল ছামিউলৰ পৰিয়ালক। নন্দিনীৰ হৈ ছামিউলৰ পৰিয়ালক মেনেজৰ চেষ্টা কৰিছিল দালাল হামিদে। দিছপুৰ আৰক্ষীয়ে আটক কৰিলে যান বাহন আৰক্ষী হামিদ আলীক। নন্দিনী কাশ্যপৰ দুৰ্ঘটনাৰ পিছতে দালালি কৰিছিল হামিদ আলীয়ে। নন্দিনী কাণ্ডৰ আন এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।